যুদ্ধ হব, যুদ্ধ, ভয়ানক যুদ্ধ। মানুহ মৰিব, নিৰীহৰ জনতাৰ বুকুৰ তেজেৰে সোণাই জানৰ পানীৰ আঙুলি হ'ব। গাভৰু বোৱাৰীৰ দেহৰ ওপৰত জঁপিয়াই পৰিব চন্দ্ৰধৰৰ মাতাল মস্তান, আৰু তাকে চাই সি হাঁহিব। নাই নাই, তই মোক কাষলৈ নাহিবি, নুচুবি মোক। তোৰ পবিত্ৰ হাত দুখন তই অপবিত্ৰ নকৰিবি। গুচি যা, গুচি যা। বাবু, আমি দুয়োকে ভাল পাওঁ আৰু চিৰদিন চিৰজীৱন দুয়োৰে হৈ থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো। কাৰোবাক ভাল পোৱাটো যদি অপৰাধ, তেন্তে তাক কিবা এটা কৰাৰ আগতে মোক মাৰি পেলাও। মই হাঁহি মুখে মৃত্যুক সাৱটি ল'ম বাবু। মই এই অৰণ্যৰ ৰজা, ভালে ভালে কৈছো এই মুহূৰ্ততে পলা, নহলে কিবা খং উঠিব, তোৰ কলিজাটো ছিঙি আনি এই জানুৱাৰবোৰক বিলাই দিম। যা।